বেয়া বুলি নক'বা আকৌ দেই মই অকণমান জমনি কৰিহে তোমালোকক এইটো ভিডিঅ' বনাই দিছোঁ ময়ো কিন্তু জমনি কৰি ভিডিঅ'টো বনাইছোঁ বেয়া যাতে নেপায় কাৰণ আপুনি যিটো কৰিছে লীলা আজি মই কৰি দিম আপোনাৰ ঢিলা তেনে ব'লক আজি ভিডিঅ' আৰম্ভণি কৰোঁ নমস্কাৰ আমাৰ নামঘৰবিলাকত প্ৰত্যেক নামঘৰতেই ভাদ মাহৰ গোপিনীসকলে নাম লৈ আছে দিহা নাম লৈ আছে বা ভাদমহীয়া নাম লৈ আছে সেইটো আৰু তই নকলেও হ'ব কাৰণ সেইটো সকলোৱে জানে অসমত যিমান মানুহ আছে যে ভাদ মাহত ভাদমহীয়া নাম লয় সেইটো সকলোৱে জানে তাৰ পিছৰখিনি ভুকি যা তাকে নাম লৈ থাকোঁতে এভাগ নামঘৰত গৈ এই গোপিনীসকলৰ লগত অকণমান চাইছিলোঁ আৰু শুনিছিলোঁ কিমান এটা মনটো পবিত্ৰ লাগিছিল ভাদ মাহত ন ভগৱানৰ নাম শুনা বৰ্তমান আপোনালোকে ভাবিছে পাই মহিম খুৰা আজি ইমান ধুনীয়া কথা কৈছে বৰ ধুনীয়া এটা ভিডিঅ' বনাইছে কিন্তু নহয় এইটো এটা মুখা পিন্ধা ভদ্ৰ ইয়াৰ আচল চৰিত্ৰ যদি আপোনালোকক মই আজি দেখুৱাবলৈ যাওঁ আপোনালোকে নিজে ইয়াক যে ওচৰত পালে চেণ্ডেলে কোবাব তেনে দেৰি নকৰি ব'লক বাকী ক্লিপখিনি আৰম্ভণি কৰোঁ তাৰপিছত তাতে ৰাইজসকলে গোপিনীসকলে কেনেকৈ গাইছিল তাৰে অকণমান আওৰাই তোমালোকে বেয়া বুলি নক'বা আকৌ দেই মই অকণমান জমনি কৰিহে তোমালোকক এইটো ভিডিঅ' বনাই দিছোঁ মানে তই এইবাৰ নামকো লৈ পেলাই তই জমনি কৰিলি মানে অসমৰ অসমীয়াই যেতিয়া কৰিব এনেকুৱা কাম তো বাহিৰৰ অনা অসমীয়া আমাৰবিলাকক কি দিব দাম শুনাচোন কেনেকৈ গাইছিলে গোপিনীসকলে চা তোৰ মুখত শুনি পেলাই মোৰ সন্দেহ হৈছে না তই মতা হয় না তই মাইকী হয় তই কিন্তু এটা গে হয় লাজৰ কথা অসমৰ এজন অসমীয়া হৈ পেলাই নিজৰ ধৰ্মক কৰিছ তই খেল এই ইয়াত যদি মাল আছে চকু দুটা অকণমান মেল আৰু আজি ভিডিঅ'টো চা যে তই কৰি আছ কি साले का खोपड़ी तोड़ साले का বৰ্তমান আশা থাকিল আপোনালোকৰ নিজৰ মতামত আগবঢ়াব কমেণ্ট বক্সত মোৰ আৰু মহিম খুৰা মানে এই মহিম খুৰা নহয় এই মহিম চুতীয়া বুলি ক'ব লাগিব মহিম চুতীয়াই যিখিনি কৰিছে আপোনালোকে আশা থাকিল কমেণ্ট কৰক আৰু লাগিলে যদি আপোনালোকক গালি পাৰিব মানে আজি ফ্ৰী দিছোঁ আপোনালোকে গালিও পাৰক মানে তই ভিডিঅ' বাবে নকৰ কি যদি তোৰ কাম নাই তেনে তই এটা কাম কৰ सरसों का तेल लगा के उल्टा সাবধান হ সতর্ক সকলে হাঁহি থাকক ধন্যবাদ